নমস্কাৰ ক্লাছ 8ৰ গণিতখনৰ আমি 2 নম্বৰ চেপ্টাৰটো কৰি আছোঁ তাৰে এইটো পাৰ্ট 3 ইয়াৰ আগৰ ভিডিঅ'টোত আমি অনুশীলনী 2.1ৰ 2 নম্বৰৰ এটা কৰিছিলোঁ এইটো ভিডিঅ'ত আমি 3ৰ পৰা ষ্টাৰ্ট কৰিম চ' 3ত কি আছে সমীকৰণটো সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা প্ৰথমতেতো সমাধান কৰিব লাগিব আমি চ' প্ৰথমটো চাওঁ ইয়াতে কি আছে ইয়াতে x ৰ মান উলিয়াব লাগিব এইটোত কি কৰিম আমি প্ৰথমতে 3 আৰু 2ৰ লসাগু লৈ ল'ম কাৰণ এইটো মাইনাছ আছে সিম্পলি 3 আৰু 2ৰ লসাগু লৈ ল'ম কিমান হ'ব 3 দুগুণ 6 so 3 দি 6 দুবাৰ 2 পূৰণ x টুৱাইছ x মাইনাছ 2 দি 6 তিনিবাৰ যাব so 3 পূৰণ x মাইনাছ 1 সমান 1 then 6 2x মাইনাছ 3 দি x পূৰণ 3x এইটো 3 দি মাইনাছ 1 পূৰণ কিন্তু মাইনাছে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব প্লাছ 3 গুণ 3 ইমপ্লাইজ 6 2x মাইনাছ 3x কিমান হ'ব মাইনাছ x প্লাছ 3 ইয়াতে ইজিকেল টু 1 দুটা আছে এতিয়া আমি কি কৰিম বজ্ৰপূৰণ কৰিম 6 গুণ প্ৰথম এইটো কৰি লওঁ যিহেতু আমাক xটো এইপিনে লাগিব so x plus 3 minus x plus 3 এইটোৰ তলত 1 আছে পূৰণ কৰিলে কিমান হ'ব minus x plus 3 হ'ব আৰু 6 লগতো এইটো এক পূৰণ 6 1 গুণ 6 গতিকে এইবাৰ 3টো প্ৰক্ষান্তৰ কৰি লৈ যাওঁ minus x equal to 6 minus 3 minus x equal to 6 minus 3 3 হ'ব so এতিয়া আমাৰ x ৰ মান লাগে ইয়াতে আছে minus x ইয়াতে আছে 3 so আমি কি কৰিব পাৰো এই মাইনাস চিনডাল এইফালে লৈ আহিব পাৰো তেতিয়া কি হ'ব x ৰ মান ওলাই যাব -3 so x equal to -3 ওলাল আমাৰ সমাধান হ'ল x ৰ মান ওলাল এতিয়া আমাক কি কৰিব দিছে ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিব দিছে হেতু কেনে কৰিম হেতু বেলে একো নাই আমি ক্লাস সৰি 2 নম্বৰ অংকটাত যেটো কৰিছিলো লেফট হ্যান্ড সাইড এন্ড রাইট হ্যান্ড সাইড ধৰি তেনে কৰিলে হ'ল so ইয়াতে সমীকৰণটোৰ লেফট হ্যান্ড সাইড কোনটো এইটো x - 3 x minus 1/2 so ইয়াতে আমি x ৰ মানটো বহাই দিম যেটো মান পাইছো -3 ইয়াতে আমি বহাই দিম আৰু হেতু সমাধান কৰাৰ পিছত যদি আমি ৰাইট হ্যান্ড সাইডটো পাও মানে 1 পাও তাৰ অৰ্থ কি হ'ব যে আমাৰ যেটো মান ওলাইছে হেতু সঁচা মান মানে শুদ্ধ হৈছে so ইয়াতে আমি লিখিম ফলাফলৰ শুদ্ধতা পৰীক্ষা এনে লিখিম then left hand side কি আছে x/3 minus x minus 1/2 এইটো লিখি ললো এতিয়া এইটো আমি কি কৰিম x ৰ মান বহাই দিও ইয়াতে আমি -3 বহাই দিম x ৰ জায়গাত -3/3 আৰু ইয়াতে -x থাকিল কিন্তু এইডাল মাইনাস প্লাস হৈ যাব কাৰণ মাইনাসে মাইনাসে প্লাস হৈ যাব +1 হ'ব +1/2 দেন 3 3 এবাৰ গতে ইয়াতে -1 থাকিল আৰু ইয়াতে আমি x ৰ মানটো এতিয়া বহাই দিও -3 +1/2 সো এতিয়া আকৌ এইডাল মাইনাস আৰু এইডাল মাইনাস কি হৈ যাব প্লাস হৈ যাব সো +3 +1/2 গতে মই কি উঠা আছিল ন -1 এইটো সিম্পলি হেৰি কৰিছো এইডাল মাইনাস আৰু এইডাল মাইনাস প্লাস হৈ গৈছে গতে ইয়াতে প্লাস লিখিছো আৰু 3 + 2 টো 3 + 1 বাকি আছে সো নেক্সট -1 + 3 একে 4/2 এতিয়া 2 দি 4 দুবাৰ ইয়াতে কি থাকিল -1 + 2 এটোৰ মান কিমান হ'ব 1 গতি আমাৰ কি ওলাল ইয়াতে ৰাইট হ্যান্ড সাইডত কি আছে 1 আছে আৰু আমি এটো কৰাৰ পিছতো কি ওলাইছে 1 ওলাইছে সো ইজ ইকুৱেল টু ৰাইট হ্যান্ড সাইড হয় গতি আমি ইয়াতে কি লিখি দিব পাৰিম যে x ৰ মান x = -3 পাইছিলো না বনাই আমি x ৰ মান -3 সো হেতু কি হেতু সমাধান 3 সমাধান নহয় x = -3 সমীকৰণটোৰ সমাধান হ'ব এনেকৈ লিখি দিও সমীকৰণটোৰ সমাধান হ'ব এনেকৈ লিখি দিলে হৈ গ'ল সো এইটো হ'ল নেক্সটটো কৰো 2 নম্বৰটো
এইটোত কি কৰিম প্ৰথমতে আমি কি কৰোঁ n/6 আছে এইফালেও n/3 আছে চ' আমি এইটো এইফালে লৈ আহোঁ কাৰণ আমাক এনৰ আমি মান উলিয়াব লাগিব n/6 এইটো এইফালে লৈ আহিলে কি হ'ব এইফালে প্লাছ হৈ আছে এইফালে আহিলে -n/3 আৰু এইটো 2/3টো আমি সেইফালে লৈ যাওঁ ইয়াতে মাইনাছ আছে এইফালে গ'লে কি হ'ব প্লাছ হ'ব সমান 5/6 প্লাছ 2/3 ইমপ্লাইজ চ' এইটো দ্বাৰা আমি লসাগু ল'ব পাৰোঁ 6 আৰু 3 লসাগু কি হ'ব 3 দিয়ে এবাৰ 3 6 হ'ব 6 6 দি 6 এবাৰ গতিকে n -3 দি 6 দুবাৰ চ' টুৱাইচ n দুইটো পূৰণ কৰিছোঁ ন লগত সমান 6 প্লাছ 6 আৰু 3 লসাগু একেই 6 এইটো 5 হ'ব 3 দি 6 দুবাৰ 2 2 4 ইমপ্লাইজ n minus twice n হ'ব -n/6 is equal to 5 9/6 এতিয়া ইয়াতে কি হৈছে এই দুটাত যদি আমি চাওঁ সমান চিনৰ দুয়োফালে ইয়াতেও 6 আছে হৰটো ইয়াতেও 6 আছে এনেকুৱাকৈ যেতিয়া সেম থাকে হৰৰ জেগাত এই তলৰ দুটা তেতিয়া আমি কি কৰোঁ এই দুটা কেনচেল কৰি দিব পাৰোঁ তেতিয়া কি হৈ যায় এনসাৰ -n is equal to 9 হৈ যাব মানে n ৰ মান কিমান ওলাই যাব -9 ওলাই যাব হয় n ৰ মান পালোঁ এতিয়া আমি কি কৰিম লেফ্ট হেণ্ড সাইড লিখিম এটা লিখিব পৰা লিখিলে ফলাফলৰ শুদ্ধতা পৰীক্ষা বুলি তাৰপিছত লেফ্ট হেণ্ড সাইড n/6 - 2/3 n জেগাত আমি মান বহাই দিওঁ কিমান -9/6 - 2/3 সমান এইটো কৰিলে কিমান হ'ব 6 দি কাটাকাটি যাব 6 কিহেদি যাব 2 দি যাব 3 বাৰ 3 দিও যাব 3 2 গুণ 6 3 3 গুণ 9 এইটো -3/2 -2/3 3 আৰু 2 লসাগু ল'ব পাৰোঁ আমি কিমান হ'ব 3 2 গুণ 6 হ'ব 2 দি 6 3 বাৰ 3 3 গুণ -9 -3 দি 6 দুবাৰ 2 2 গুণ -4 -9 - 4 -13/6 চ' এইটো এনচাৰ হ'ল আমাৰ -13/6 চ' ৰাইট হেণ্ড চাইডো তেনেকৈ কৰি চাব লাগিব কাৰণ ইয়াতে ৰাইট হেণ্ড চাইডতো n আছে চ' আমি সেইটো কৰি চাব লাগিব এইবাৰ ৰাইট হেণ্ড চাইড এই দুটা যদি সমান হয় তেতিয়াহ'লে আমাৰ সেইটো শুদ্ধ হ'ব ফলাফলটো ইয়াতে n ৰ মান বহাই দিওঁ কিমান আছে n/3 ডাইৰেক্ট কৰি দিওঁ এইবাৰ n ৰ মান ডাইৰেক্ট আমি বহাই দিওঁ -9/3 + 5/6 সমান 6 আৰু 3 6 হ'ব 3 দি 6 দুবাৰ 9 2 গুণ -18 প্লাছ 6 দি 6 এবাৰ চ' 5 -18 + 5 কিমান হ'ব -13/6 চ' একে ওলালে নাই আৰু উঠা নাই ন এইখিনি এই 3 আৰু 6 লসাগু ল'লোঁ আৰু এইখিনি কৰি দিছোঁ চিম্পল একে বহুতবাৰ কৰিছোঁ এইটো বস্তু চ' আমাৰ -13/6 ওলাল চ' লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড সমান হৈছে চ' আমি লিখি দিব পাৰোঁ লেফ্ট হেণ্ড চাইড ইকুৱেল টু ৰাইট হেণ্ড চাইড দেন আমি ইয়াকে লিখিম যে এইবাৰ কি হ'ব এক্সৰ মান x ইকুৱেল টু 3 যে -9 x ইকুৱেল টু -9 হ'লে সমীকৰণটোৰ সমাধান হ'ব এনেকৈ আমি লিখি দিম চ' এইটো পাৰ্টত এইটোৱে কৰিলোঁ এইকেইটা অংক অলপ দীঘল হৈ যায় চ' কভাৰ কৰোঁতে অলপ টাইম লাগিব নেক্সট পাৰ্টৰ পৰা আমি অলপ বেছিকৈ কৰিম চ' আজিৰ কাৰণে ইয়াতে থাকক থেংক ইউ